নমস্কাৰ প্ৰিয় দৰ্শকসকল অসমত গ্ৰীষ্মপ্ৰবাহ অব্যাহত থকাৰ এই সময়তে আপোনালোকলৈ লৈ আহিছোঁ এক বিশেষ প্ৰতিবেদন। এই প্ৰতিবেদনত দেখিব জলবায়ুৰ পৰিৱৰ্তন তথা গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৃথিৱীখনক কেনেদৰে প্ৰভাৱিত কৰিছে। পৃথিৱীৰ দুখন দেশ, যি দুখন দেশত গোলকীয় উষ্ণতা বৃদ্ধিয়ে এক ভয়াৱহ পৰিস্থিতিৰ পিনে গতি কৰিছে আৰু সেই দুখন দেশৰ জনসাধাৰণে খাদ্যৰ সংকটত ভুগিব লগা হৈছে আৰু সেই দেশৰ চৰকাৰে জনসাধাৰণক ক্ষুধা নিবাৰণৰ কাৰণে দেশৰ বন্য জীৱ জন্তুসমূহ নিধন কৰি তাৰ মাংস জনসাধাৰণৰ মাজত বিতৰণ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আহকচোন বন্ধুসকল, এই প্ৰতিবেদনখন আমি এবাৰ চাওঁ। ভয়াৱহ ভৱিষ্যতৰ ইংগিত। ক্ষুধাতুৰ জনতাই খাইছে হাতীৰ মাংস। হাতীৰ উপৰিও অন্য বন্যজন্তুৰ মাংস খাবলগীয়া হৈছে হাজাৰ হাজাৰ ক্ষুধাৰ্ত জনতাই। দক্ষিণ আফ্ৰিকাৰ দেশ নামিবিয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। জলবায়ু পৰিৱৰ্তনৰ বাবে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে নামিবিয়া চৰকাৰ। ভয়ংকৰ খৰাঙৰ কবলত পৰিছে নামিবিয়া। খৰাঙৰ বাবে নামিবিয়াৰ 1.4 নিযুত লোক বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। খৰাঙৰ বাবে খাদ্যৰ নাটনি হৈছে নামিবিয়াত। হাজাৰ হাজাৰ ভোকাতুৰ নাগৰিকক খাদ্য যোগান ধৰাৰ বাবে বন্য জীৱ জন্তু হত্যা কৰাৰ পৰিকল্পনা লৈছে নামিবিয়া চৰকাৰে। নামিবিয়া চৰকাৰে 723টা বন্য জীৱ জন্তু হত্যাৰ পৰিকল্পনা লৈছে। হত্যা কৰিবলগীয়া বন্য জীৱ জন্তুৰ তালিকাত আছে 83টা বন্যহস্তী, 300টা জেব্ৰা, 60টা বনৰীয়া মহ, 30টা জলহস্তী আৰু 50টা আফ্ৰিকা মহাদেশত পোৱা মৃগপহু। নামিবিয়া চৰকাৰে ইতিমধ্যে 150টা বন্য জীৱ জন্তু হত্যা কৰি তাৰ মাংস ক্ষুধাতুৰ জনতাৰ মাজত ভগাই দিছে। নামিবিয়া চৰকাৰে এই পৰ্যন্ত 1,25,000 পাউণ্ড জীৱ জন্তুৰ মাংস ক্ষুধাতুৰ লোকৰ মাজত বিতৰণ কৰিছে। নামিবিয়াৰ পিছত জিম্বাবুৱেতো একেই পৰিস্থিতিৰ উদ্ভৱ হৈছে। জলবায়ু পৰিৱৰ্তন আৰু এল নিনোৰ প্ৰভাৱৰ দ্বাৰা বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে জিম্বাবুৱে। খৰাঙৰ বাবে খাদ্যশস্য নষ্ট হোৱাত খাদ্যৰ নাটনি হৈছে জিম্বাবুৱেত আৰু সেইবাবে নামিবিয়া চৰকাৰৰ পথ অনুসৰণ কৰি জিম্বাবুৱেৰ চৰকাৰে 200টা বনৰীয়া হাতী হত্যা কৰাৰ পৰিকল্পনা লৈছে। 200টা বনৰীয়া হাতীৰ মাংস ক্ষুধাতুৰ জনতাৰ মাজত বিতৰণ কৰাৰ নিৰ্দেশ জাৰি কৰিছে জিম্বাবুৱে চৰকাৰে। দক্ষিণ আফ্ৰিকাৰ 5খন দেশ ক্ৰমে জিম্বাবুৱে, জাম্বিয়া, এংগোলা, নামিবিয়া আৰু বটছৱানাত আছে 2 লাখৰো অধিক হাতী। ইয়াৰে ভিতৰত জিম্বাবুৱেত আছে প্ৰায় 84,000 বনৰীয়া হাতী। খাদ্যৰ নাটনি আৰু ক্ষুধাৰ্ত জনতাৰ ভোক নিবাৰণৰ বাবে নামিবিয়া আৰু জিম্বাবুৱে চৰকাৰে এনেদৰে বনৰীয়া জীৱ জন্তু হত্যা কৰাৰ পৰিকল্পনা লোৱাত বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জীৱ জন্তু হত্যা কৰি তাৰ মাংস ক্ষুধাতুৰ জনতাৰ মাজত ভগাই দিয়াৰ বাবে দুয়োখন দেশৰ চৰকাৰে লোৱা সিদ্ধান্তক প্ৰকৃতি প্ৰেমীসকলে বৰ বেয়াকৈ সমালোচনা কৰিছে। জলবায়ু পৰিৱৰ্তনে মানৱ সমাজক কি অৱস্থালৈ লৈ গৈছে সেই কথা এবাৰ ভাবক। ক্ষুধাতুৰ জনতাৰ ভোক নিবাৰণৰ বাবে বিশ্বৰ দুখন দেশৰ চৰকাৰে আপুৰুগীয়া বন্য জীৱ জন্তু হত্যাৰ পৰিকল্পনা ল'ব লগা হোৱা ঘটনা আধুনিক সভ্যতাৰ বাবে এক চৰম ট্ৰেজেডি।